দ্ৰুত পঠাই ৰাজা দশৰথক অতি সত্বৰে অনাওলা। ৰাজা দশৰথ পুত্ৰক বিক্ৰম সীতাক প্ৰাপ্তি শুনিয়ে আশিক জনকক পৰম কৌতুকে আলিঙ্গি ধৰলা। বিশ্বামিত্ৰ কুকুন্দি ধৰিয়ে হোম আৰম্ভ হল। চন্দ্ৰিকা কৰিকে সীতাক ভুৱন মোহন ৰূপ নিৰিখি ৰিখি কাম মানে আতুৰা ভিত হাতক শ্ৰীবশ্ৰুতি খহি পৰল শৰীৰ কম্পি কম্পি মূৰ্ছিত পৰল তাহে বিকি বিশ্ব কালহে প্ৰবোধে বল। সেইটো থাকলি টেবুলটো হেৰিটো থাকলি টেবলেট ভালো লাগে। তাই ঋতু তাই তাইফু হ্যাঁ ধূপ করে দিচ্ছে।
কর্মপত্তি কত কাজর করছ অন্তর অন্তর হব আর মুন্ড রহ রহ ওহি দুষ্ট নিজক হামুদণ্ড কর তুহ কৌতুকে যুদ্ধ দেখ ওয়ে দুষ্ট নিজক